যিজনে চতুৰ হৈ আনৰ অন্তৰৰ সৈতে খেল খেলে মনত ৰাখিব এদিন তেওঁ নিজে আনে নচুৱাই ফুৰা পুতলাৰ দৰে হৈ পৰে কেতিয়াবা সেইজনকো অলপ সময় দি চাবচোন যিজনে আপোনাক বিনা স্বাৰ্থত ভাল পায় জীৱনত কেতিয়াবা আমি সেইজনৰ পৰাও দূৰলৈ যাবলগীয়া হয় যাৰ লগত আমি গোটেই জীৱনটো একেলগে থাকিম বুলি শপত খাইছিলোঁ মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোন সকলৰ পৰা পোৱা অপমান কেতিয়াও পাহৰিব নোৱাৰে আমাৰ অন্তৰত দুখ তেতিয়াই লাগে যেতিয়া নেকি আমাৰ একো ভুল নথকাকৈ আমাক ভুল বুজা যায় যিজনে আপোনাৰ সুখৰ কাৰণে নিজে হাৰ মানি লয় সেইজনৰ ওচৰত আপুনি কেতিয়াও জিকিব নোৱাৰে নিজৰ সপোনৰ পিছত আপুনি ইমানেই দৌৰক যে আপোনাক পোৱাটো মানুহৰ সপোন হৈ ৰৈ যায় কাৰোবাৰ কথা শুনি জীৱনত কেতিয়াও হাৰ নামানিব কাৰণ য'ত সাহসৰ সমাপ্তি হয় তাৰ পৰাই পৰাজয়ৰ আৰম্ভ হয় গতিকে আপোনাৰ আত্মবিশ্বাসে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি আত্মবিশ্বাস কেতিয়াও নেহেৰুৱাব জীৱনত মন বেয়া হলে বেয়া কথা কৈ দিয়াটো উচিত নহয় কাৰণ মন পিছত ভাল হৈ যায় কিন্তু এবাৰ কৈ দিয়া বেয়া কথা কেতিয়াও ভাল হ'ব নোৱাৰে আনক দুখ দিয়াটো এটা ঋণৰ দৰে যিটো নিশ্চয় আপুনি আন কাৰোবাৰ পৰা পাবই সেই ব্যক্তিজনৰ শক্তিৰ লগত কোনেও যুদ্ধ কৰিব নোৱাৰে যাৰ সহ্য শক্তি আছে যুদ্ধ কৰাৰ ক্ষমতা সকলোৰে আছে কিন্তু কোনোবাই জয়ী হোৱাটো পছন্দ কৰে আৰু কোনোবাই সম্পৰ্ক পছন্দ কৰে সকলোৰে বুদ্ধি জ্ঞান আছে কিন্তু সেইটো চতুৰতাৰে নে সততাৰে ব্যৱহাৰ কৰিব সেইটো নিৰ্ভৰ কৰে সংস্কাৰৰ ওপৰত ত্যাগৰ অবিহনে জীৱনত একো অৰ্জন কৰা নাযায় এটি উশাহ ল'বৰ বাবেও প্ৰথমে নিশাহ এৰিবই লাগিব যিসকলে আপোনাৰ অনুভূতিক সন্মান নকৰে তেওঁলোকক বিদায় জনোৱাটো কোনো ভুল কাম নহয় যত্ন সহকাৰে ৰখা বস্তু আৰু মনোযোগ সহকাৰে শুনা কথা জীৱনত যিকোনো সময়তে কামত আহিব পাৰে কেৱল নিজেই পৰিত্যাগ নকৰিব বাকিটো ভগৱানে চাই ল'ব সন্দেহৰ কোনো প্ৰতিকাৰ নাই চৰিত্ৰৰ কোনো প্ৰমাণ নাই নীৰৱতাতকৈ ভাল কোনো অস্ত্ৰ নাই আপোনাৰ সকলোবোৰ গোপন কথা কেতিয়াও আপোনজনক নকব কাৰণ যিসকল আজি আপোনাৰ লগত আছে তেওঁলোক ভৱিষ্যতে আপোনাৰ বিৰুদ্ধে হ'ব পাৰে যিজনে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে হৃদয়ৰ পৰা যি দিয়া হয় সেইটো হাতেৰে দিয়া নহয় নীৰৱতাৰে যি কোৱা হয় সেইটো শব্দৰে কোৱা নহয় সেই সম্পৰ্কবোৰ বহুত যত্নত ৰখা উচিত যিবোৰ সম্পৰ্ক আপোনাৰ বেয়াৰ সময়ত আপোনাৰ কাষত আছিল সময়ে যেতিয়া বিচাৰ কৰে তেতিয়া সাক্ষী প্ৰমাণৰো প্ৰয়োজন নহয় বিশ্বাস কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰো প্ৰয়োজন কাৰণ মাজে মাজে নিজৰ দাঁতেই নিজৰ জিভাত কামোৰ মাৰে যিসকলে আপোনাৰ পিছফালে ৰৈ আপোনাক সমালোচনা কৰে তেওঁলোকৰ ওপৰত মনোযোগ নিদিব কাৰণ ইয়াৰ সহজ অৰ্থ হৈছে আপুনি তেওঁলোকতকৈ দুখোজ আগুৱাই আছে সদায় সন্মুখলৈ চাই আগুৱাই যোৱা ব্যক্তি কেতিয়াও কাৰো পথৰ বাধা নহয় আৰু আনৰ পথত বাধা দিয়া ব্যক্তি কেতিয়াও নিজৰ পথত আগুৱাই যাবলৈ সক্ষম নহয়